রসুন, কলা বাটা, তেজপাতা দিম 4-5টা, দিয়ে আকৌ মিলাই ল'ম। কালি চিকেন মছলা দি দিলোঁ ইয়াতে, মিট মছলা, কালিৰ মিৰ্চ কালাৰৰ কাৰণে দি দিছোঁ। জ্বলা নহয়, এইটো কালাৰ হয়, আঞ্জাখন ধুনীয়া এটা কালাৰ আহিব। ধুনীয়াকৈ মই মছলাখিনি ভুনি ল'ম 3-4 মিনিটৰ কাৰণে। ইয়াতে দিম এতিয়া ৰং গুড়া, মই মাংস দি দিছোঁ ইয়াতে, লোকেল মুৰ্গী। ধুনীয়াকৈ মই মিলাই ল'ম, ভালকৈ ভুনি ল'ব লাগিব। দেখিছেনে কি ধুনীয়া এটা সুন্দৰ কালাৰ আহিছে। এতিয়া মই পানী এড কৰিম, ইয়াতে গৰম পানী দি দিছোঁ। ফাইনেলি মোৰ লোকেল মুৰ্গীৰ জোল হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে আৰু দেখিবলৈ বহুত ধুনীয়া হৈছে। যদি এই ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।